सेंगाजान दखरा गणतान्त्रिक नागरिक सुरक्षा मन्चनि मावखुलियाव 13थि बोसोरारि जथुम्मानि बानजाय आफादखौ आबुङै दाफुंनाय जायो होनना मिथिहोदों। बानजाय आफादनि मावफुं आफादगिरि सुजित हाजंनि मासि सामलायनायाव खुंफुंनाय जथुम्मायाव खुंफुंजानो गोनां गणतान्त्रिक नागरिक सुरक्षा मन्चनि 13थि बोसोरारि जथुम्माखौ फैगौ 31 अक्ट'बर खालि सानसेनि हाबाफारिजों सिसि सिलाफोथार जिल्लानि बानजायनाय आरो माजरबारि दखरानि हेफाजाबै खुंफुंनाय जागोन होनना मिथिहोदों। 13थि बोसोरसालिया जथुम्मानि बानजाय आफादनि मेलाव धेमाजि जिल्लानि रायजो राजाफोरनि माखासे जेंनानि सायावबो सावरायनाय जायो होनना खौरां बिजोंनि गेजेरजों गणतान्त्रिक नागरिक सुरक्षा मन्चनि बिबानगिरिफोरा ओरैबायदि फोरमायो। গণতান্ত্রিক নাগৰিক সুৰক্ষা মঞ্চৰ ত্ৰয়োদশ বাৰ্ষিক অধিৱেশনৰ ওপৰত আজি আলোচনা কৰা হ'ল। বিশেষকৈ গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ ত্ৰয়োদশ বাৰ্ষিক সাধাৰণ অধিৱেশনখনৰ স্থান, তাৰিখ আৰু অধিৱেশনৰ সম্পূৰ্ণ বাজেট আৰু অধিৱেশনৰ কাৰ্যসূচী প্ৰস্তুতকৰণৰ ওপৰত আজি আলোচনা কৰা হৈছে। আৰু লগতে আমি অধিৱেশনখনলৈ কোন কোন ব্যক্তিক আমি অতিথি হিচাপে আমন্ত্ৰণ জনাম আৰু গোটেই ৰুটমেপটো আজি তৈয়াৰ কৰা হ'ল। বিশেষকৈ গণতান্ত্ৰিক নাগৰিক মঞ্চৰ ভৱিষ্যত কাৰ্যপন্থা কি ধৰণে গ্ৰহণ কৰা হৈছে, সাংগঠনিক দিশৰ ওপৰতো আজি আলোচনা কৰা হৈছে। আৰু 31 অক্টোবৰ আমাৰ গণতান্ত্ৰিক নাগৰিক মঞ্চৰ প্ৰতিষ্ঠা দিৱস। 31 অক্টোবৰ তাৰিখত চিচি চিলাপথাৰ জিলা সমিতিৰ উদ্যোগত আৰু মাজৰবাৰী আঞ্চলিক সমিতিৰ সহযোগত বুধবৰীয়া ৰাজ মন্দিৰত এদিনীয়াকৈ আমি কেন্দ্ৰীয়ভাৱে গণতান্ত্ৰিক নাগৰিক মঞ্চৰ ত্ৰয়োদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আমি অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লৈছোঁ। আজি সভাই আগন্তুক অধিৱেশনখন কেন্দ্ৰীয় অধিৱেশনখন 2024 চনৰ জানুৱাৰী শেষত অথবা ফেব্ৰুৱাৰী প্ৰথম ভাগত আমি অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লৈছোঁ। আৰু স্থান হিচাপে আমি মাজৰবাৰী চেঙাজানৰ মাজত আমাৰ আনন্দনগৰ এলেকাত আমি অনুষ্ঠিত কৰিবলৈ আজি জেগা স্থান নিৰ্ধাৰণ কৰা হৈছে। ধন্যবাদ। আজি আমি চেঙাজান আঞ্চলিক গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ কাৰ্যালয়ত আমি ইতিমধ্যে আমাৰ কেন্দ্ৰীয় কমিটি গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ এখনি অধিৱেশনৰ ওপৰত এখনি আমাৰ আলোচনা এটা হয়। তো ইয়াতে আমাৰ আলোচনাত যেহেতু বিভিন্ন জাতীয় সংগঠন লগতে আমাৰ এই অঞ্চলৰ নানান বিষয়ববীয়াসকল আৰু লগতে বিভিন্ন আঞ্চলিক কমিটি, জিলা কমিটি গোটেই থাকি আমি ইয়াত আমাৰ এটা সিদ্ধান্ত হয়। আহি থকা যি ত্ৰয়োদশ যি গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ যি অধিৱেশন হ'ব, ইয়াত আমাৰ নিশ্চয় খুব এটা উলহ-মালহেৰে আমি এইখিনি উদযাপন কৰিবলৈ গৈ আছোঁ। যিহেতু ইয়াত থকা নানান জাতি জনজাতি সকলোৰ যি এটা সংমিশ্ৰিতভাৱে যি এটা সমস্যা, আমাৰ যিটো বানগৰাখহনীয়া সমস্যা, নানান মানে মানৱ জাতিৰ যি এটা সমস্যা, সকলো সমস্যাৰ ওপৰত এইসমূহৰ ওপৰত আমি কিছু কৰ্মৰাজি হাতত লৈ আমি এইখিনি আহি থকা সময়ত আমি এই যি অধিৱেশন আমি এইখিনি কৰিবলৈ গৈ আছোঁ। ইয়াতে আমাৰ সকলো জাতি জনগোষ্ঠী থাকিব, লগতে সকলো দল সংগঠনৰ পৰা আমি সঁহাৰি পাইছোঁ আজি। আৰু লগতে আমি আশা কৰিছোঁ আহি থকা যিটো অধিৱেশন, ইয়াত আমাৰ প্ৰায় 30 পৰা 40 লাখৰ ভিতৰত আমাৰ এইখিনি সভাখনি আমাৰ ইতিমধ্যে আমাৰ এটা আমি বাজেট কৰা হৈছে। আমি আশা কৰিছোঁ সকলো বিভিন্ন প্ৰান্তৰ সকলো তৰফৰ ৰাইজৰ পৰা নিশ্চয় আমি এটা সঁহাৰি পাম, এইখিনি আমাৰ এটা আমি আশাবাদী।